পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি আমি যাওঁ ভাৰতৰ আটাইতকৈ দীঘল নদী দলং ডক্টৰ ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া দলঙলৈ। এই দলঙৰ ওপৰেদি আমি যাত্ৰা কৰোঁ আহকচোন। 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঢলা শদিয়া দলংখন অসম আৰু অৰুণাচলৰ মিলন সেতু। বিভিন্ন নিৰাপত্তাজনিত কাৰণত সম্পূৰ্ণকৈ দলংখন দেখুৱাব পৰা নাই যদিও দলঙৰ ওপৰেদি যাত্ৰা কৰোঁতে আমি পাই যোৱা সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ পয়োভৰ থকা এই দলংখন আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।